সাংবাদিক বন্ধুসকল, আজি প্ৰথমে আপোনালোকক বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আজি এই অভয়পুৰী ৰাজীৱ ভৱনত আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি সংবাদমেল আয়োজন কৰিছোঁ। তে মোৰ লগত উপস্থিত আছে আমাৰ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মফিদুল ইছলাম ডাঙৰীয়া, আৰু উপস্থিত আছে আমাৰ অভয়পুৰী টাউন মণ্ডল কংগ্ৰেছৰ উপসভাপতি ধন ৰহমান ডাঙৰীয়া, আৰু আমাৰ যুৱ কংগ্ৰেছৰ জিলাৰ সম্পাদক ইকৰামুল হুছেইন ডাঙৰীয়া। তো আপোনালোকে নিশ্চয় গম পায় যে যোৱা আমাৰ যিটো গোটেই পৃথিৱীৰ লগতে ভাৰতবৰ্ষ অসমত যিটো ক'ভিডৰ সৃষ্টি হৈছিল, COVID-19 সৃষ্টি হৈছিল, তাৰ ফলত আমাৰ ভাৰত আৰু অসমৰ মানুহৰ বহুত এটা প্ৰব্লেম হৈছিল। গতিকে সেই সময়ত মানুহৰ খোৱাৰ পৰা আৰম্ভ কৰি বহুত অসুবিধা হৈছিল। কিন্তু এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে গোটেই ভাৰতবৰ্ষ আৰু অসমতো আমাৰ বৰ্তমান বিজেপি চৰকাৰ চলি আছে, কিন্তু বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক এটা তথ্য দিয়া হৈছিল যে COVID-19ৰ ফলত গোটেই ভাৰতবৰ্ষত আপোনাৰ 4,80,000 মানুহে মৃত্যুবৰণ কৰিছিল। কিন্তু আমি কিছুদিন আমি লক্ষ্য কৰিছোঁ যে আমাৰ যিটো বিশ্ব স্বাস্থ্য সংস্থাই তাৰ পৰা এটা তথ্য দাঙি ধৰিছে যে গোটেই পৃথিৱীৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত বেছি মানুহ মৃত্যুবৰণ কৰিছে। তেওঁলোকৰ তথ্য অনুসৰি 47 লাখ মানুহ ভাৰতবৰ্ষৰ COVID-19ৰ ফলত মৃত্যুবৰণ কৰিছে। গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰে যিটো তথ্য আমাক ভুল তথ্য দিছে, তাৰ কাৰণে আমি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ, আপোনালোকে অতি সোনকালে এই COVID-19ৰ ফলত ভাৰতবৰ্ষত কিমান মানুহ মৰিছিল তাক সঠিক তথ্য আমাৰ ভাৰতবৰ্ষৰ মানুহৰ ওচৰত দাঙি ধৰিব লাগিব, আৰু দাঙি ধৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ আমি আহ্বান জনাইছোঁ, আৰু কংগ্ৰেছৰ পৰা আমি আহ্বান জনাইছোঁ যে যিখিনি মানুহ COVID-19ৰ ফলত মৃত্যুবৰণ কৰিছে তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰিব লাগিব, আৰু প্ৰদান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰক। আৰু অন্যথাই যদি তেওঁলোকে এই ৰিপৰ্টখিনি অতি সোনকালে মানে শুদ্ধ ৰিপৰ্টখিনি দাখিল নকৰে, তে আমি যুৱ কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু আপোনালোকে গম পায় যে যেতিয়া 2014ৰ পৰাই বিজেপি চৰকাৰৰ শাসনত আছে, আমাৰ অসমতো আছে, কিন্তু তেওঁলোকে আমাৰ ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে ব্যৰ্থ হৈছে, তেওঁলোকে পালন কৰিব পৰা নাই। তেওঁলোকে কৈছিল যে আমি চৰকাৰত আহিলে আমি নিবনুৱা সমস্যা সমাধান কৰিম, আৰু বছৰি আমি 2 কোটি, আৰু অসমত কৈছিল 20 লাখ কৰি আমি চাকৰি দিম, কিন্তু তেওঁলোকে ব্যৰ্থ হৈছে। আৰু বৰ্তমান শ্ৰীলংকাৰ যি অৱস্থা আমি দেখা পাইছোঁ যে কিছুদিন পিছত আমাৰ ভাৰতবৰ্ষ সেই দিশে গতি কৰিব। গতিকে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে অতি সোনকালে মূল্যবৃদ্ধিৰ পৰা বস্তুখিনি নিয়ন্ত্ৰণ কৰি সাধাৰণ মানুহক সকাহ দিব লাগে আৰু নিবনুৱা সমস্যা সমাধান কৰিব লাগে। আৰু আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই ক'ভিডৰ যিটো সঠিক তথ্য এইটো ভাৰতবৰ্ষৰ মানুহৰ আগত ৰাজহুৱা কৰিব লাগে, আৰু তেওঁলোকক এককালীন সাহায্য দিব লাগে, আৰু নহ'লে আমি ইয়াৰ পিছত যুৱ কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ।